এভৰিৱান, হয়তো সকলো ভালে আছে। আজি আপোনালোকক লৈ আহিছোঁ লেক লুইচ দেখাবলৈ। আহকচোন আমি লেক লুইচ লেক লুইচখন এলবাৰ্টাৰ বাম্প নেশ্যনেল পাৰ্কত অৱস্থিত। এই অঞ্চলত 18শ শতিকাৰ আগৰ পৰাই ইয়াৰ খিলঞ্জীয়া লোকসকল বাস কৰি আহিছে আৰু এই খিলঞ্জীয়া লোকসকলে এই লেকটোৰ নাম দিছিলে হৌ নাম নে, তাৰ মানে এ লেক অফ স্মল ফিছ। ইয়াৰ এলিভেশ্যন হৈছে 5450 ফুট আৰু লেক লুইচখন কেনাডাৰ ভিতৰত হায়েষ্ট এলিভেশ্যনত পৰে। এইটো এটা বিখ্যাত টুৰিষ্ট ডেষ্টিনেশ্যন হয় আৰু ইয়াত প্ৰতিদিনে 15,000 টুৰিষ্ট আহে। সেইবাবে ইয়াক মষ্ট ফটোগ্ৰাফড প্লেচ অফ কেনাডা বুলি কোৱা হয়। 2011 চনৰ চেঞ্চাছ মতে ইয়াৰ জনসংখ্যা মুঠেই 691 জন। লেক লুইচৰ গাতে লাগি থকা এই গ্লেচিয়াৰটোৰ নাম হ'ল ভিক্টৰিয়া গ্লেচিয়াৰ। শীতকালি এইটো অঞ্চলৰ টেম্পাৰেচাৰ প্ৰায় -40 পৰা -50লৈকে যায় আৰু সেইটো সময়ত এই লেকটোৰ ওপৰেদি খোজকাঢ়ি যাব পাৰি, কাৰণ গোটেই লেকটো বৰফ হৈ যায়। সেইকাৰণে শীতকালি ইয়াত যথেষ্ট টুৰিষ্ট আহে এই লেকটোৰ ওপৰত আইচ স্কেটিং কৰিবলৈ। আৰু এইটো কেনেডাৰ ছেকেণ্ড লাৰ্জেষ্ট স্কি এৰিয়া হয়, সেইকাৰণে শীতকালি বহুত মানুহ আহে ইয়াত স্কি কৰিবলৈকো আহে। আৰু গৰম দিনত বহুত মানুহ ইয়াতে হাইকিং কৰিব আহে, কাৰণ লেকটোৰ কাষে কাষে যিটো পাহাৰ দেখিছে তাতে বহুত হাইকিং ট্ৰেইলো আছে। তাৰোপৰি গৰম দিনত বহুত টুৰিষ্টে ইয়াতে মাউণ্টেইন বাইক লৈ পাহাৰৰ ওপৰত চাইকেল চলাবলৈ যায়। লেক লুইচৰ ওচৰে পাঁজৰে যথেষ্ট সংখ্যক হোটেল আৰু ৰিজৰ্ট আছে আৰু এই হোটেল আৰু ৰিজৰ্টত কাম কৰা যিবোৰ এমপ্লয়ী আছে সেই এমপ্লয়ীবিলাকক এমপ্লয়াৰৰ ফালৰ পৰা একমডেশ্যন দিয়াটো বাধ্যতামূলক। আহকচোন এতিয়া আপোনালোকক লেক লুইচৰ ৰেলৱে ষ্টেচনটো দেখুৱাওঁ। ইয়াৰ ৰেলৱে ষ্টেচনটো 1910 চনত বনোৱা হৈছিলে। এইটো কেনেডিয়ান পেচিফিক ৰেলৱেৰ আণ্ডাৰত পৰে, যাক CP ৰেলৱে বুলি কোৱা হয়। 1880 চনত কেনাডাৰ ফেডাৰেল গভৰ্ণমেণ্টে CP ৰেলৱেক কেনাডাত ৰেল লাইন বহাবলৈ কণ্ট্ৰেক্ট দিছিলে। আৰু সেই সময়ত শ্ৰমিকৰ অভাৱৰ বাবে CP ৰেলৱে চাইনা আৰু ইউৰোপৰ পৰা বহুতখিনি শ্ৰমিক আনিছিলে। বিশেষকৈ এলবাৰ্টা আৰু ব্ৰিটিছ কলম্বিয়াত ৰেল লাইন বহোৱাটো যথেষ্ট কঠিন আছিলে সেই সময়ত, কাৰণ এই অঞ্চলটো যথেষ্টখিনি পাহাৰ আৰু পৰ্বতৰে আগুৰা আৰু সেইকাৰণে ইয়াতে বহুতখিনি টানেল বনাব লগা হৈছিলে পাহাৰৰ মাজেদি। তাৰোপৰি এইটো অঞ্চলত প্ৰতি বছৰে বনজুই লাগিছিলে, যিটো আজিকালি দিনতো দেখা পোৱা যায়। সেই সময়ত শ্ৰমিকবিলাকে কাম কৰিবলৈ কষ্ট পাইছিলে মহৰ উপদ্ৰৱৰ পৰা। তাৰোপৰিও এইটো অঞ্চলত যথেষ্টখিনি ৱাইল্ড লাইফ আছে, বিশেষকৈ গ্ৰিজলি বিয়াৰ। এই গ্ৰিজলি বিয়াৰে মানুহ দেখিলেই লগে লগে এটেক কৰে। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবচোন আৰু লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।